কথাটো ক'বই লাগিব, নহ'লে কেতিয়াবা মোৰ পৰা আঁতৰি যাব। মা, মই আহিলো। মানন্দ হতা ফোনে মাৰিল আৰু মানক দা, তুমি মোক এতিয়া লগ কৰাচোন। এতিয়া তুমি ক'ত আছা? মই স্কুলৰ ওচৰতে আছো। গৈ আছো, ৰৈ দিয়া তুমি চাবিছো দি আছো। মই আহিছো তাৰমানে চাবাচোন তোমালোকে। কিয় মাতিছিলা তুমি? মানক দা, কোৱা, একো নোকোৱা যে তুমি? মানক দা, মানে মই তোমাক ভাল পাই পেলাইছো। ৰাহুল দা, তুমি মোক আবেলিলৈকে লগ কৰিবাচোন। তুমি আকৌ নকবা ৰাহুল দাক লগ কৰা বুলি। কি কথা? এইটো তোৰ গাৰ্লফ্ৰেণ্ডজনী নহয় জানো? হয়তো। এই ল'ৰাজন চিনি পাওঁতো, এইটো ৰাহুল। হয় নেকি? ঠিক আছে, তই সুধি চাবিচোন কোন হয়। ঠিক আছে, মই তাক ফোন কৰি ল'ম বাৰু। ঠিক আছে। ৰাহুল, তোক
লগ পালে ভালে হলো কথা এটা আছিল তোমাৰ লগত কি কথা এইজনী ছোৱালীক তুমি চিনি পোৱা নেকি চাও কয় এইজনী তো এই যে মোৰ গাৰ্লফ্ৰেণ্ড হয় কি কোৱা মইতো এক ভাল পাওঁ এটা আমাক ঠগি আছে ঠগি আছে তোমাৰ কিমান দিন হ'ল ভাল পোৱা মোটামুটি 2 বছৰ হৈ গ'ল মোৰো 1 বছৰ হৈ গ'লতো এটা আমাৰ গেম খেলি আছে আমি খেলিব লাগে কিবা এটা ঠিক আছে মই ফোন কৰি মাতি দিম তাই হ'ব পাতি দিম কথা ঠিক আছে মই এতিয়া যাই থাকোঁ হেল্ল' অ' তৰা মোক 5 মিনিটৰ কাৰণে তুমি লগ কৰাইছো তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে তৰালৈতো ফোন কৰিলোঁ এইবাৰ ৰাহুলক ফোন এটা কৰি দিয়ক হেল্ল' অ' ৰাহুল ক'ত আছা তুমি মোক লগ কৰাইছো ঠিক আছে কি সারপ্রাইজ দিবা ছাৰপ্ৰাইজ আছে তোমাৰ কাৰণে ইয়া সারপ্রাইজ এইটো কোন হয় itu বন্ধু হয় বন্ধু হয় নেকি তুমি ইমান দিনে কিয় মিছা মাতি আছা ভাল নাপালে ভাল নাপাব বুলি ক'ব লাগে মইতো কৰা নাই তোমাক খালি টকা লাগে তোমাক খালি টকা লাগে এরকম কি বস্তু তুমি গম নোপোৱা বেলেগৰ হৃদয় ভাঙি কি পোৱা এইবিলাক মই তোমাক চিনিয়ে নাপাওঁ মই মানসকে চিনি পাওঁ ঠিক আছে তুমি যদি এক চিনি নোপোৱা তোমাকো মই চিনি নাপাওঁ তুমি তোমাৰ ৰাস্তাত যোৱা আমি আমাৰ ৰাস্তাত যাওঁ